खुलुमबाय स्टुडियाव दं आं उदांस्रि मोसाहारि जुब जुब अखानि गेजेरजों डक्टर हिमन्त बिश्व शर्मानि बिसायख'थि फोसावदों मेल प्राय खावसे घन्टा जुब जुब अखानि गेजेरजोंब्लाबो रोजा रोजा रायजोनि गेजेराव थाद'नाय दै बिसायख'थि फोसावदों हाबाफारिखौ लादों। दिनै फकिराग्राम खुराम बाजारनि गेवलां गेलेग्रा फोथाराव एनडिनि बिजय संक्लब समावेश हाबाफारियाव आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा बाहागो लानानै 1 नं क'क्राझार लकसभा बियाबनि एनडिनि बिजाथि जयन्त बसुमतारीनो ट्रेक्टरनि सावगारिया भट होनानै देरहासार खालामनो थाखाय रायजो राजाफोरखौ खावलायदों। बे हाबाफारियाव आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्माजों लोगोसे बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', आसामनि मन्थ्रि उर्खाव ब्रह्म, आसामनि मन्थ्रि अशोक सिंघाल, आसामनि मन्थ्रि रन्जित दास, एमएलए लरेन्स इस्लारि आरो बिटिआरनि मावफुं सोद्रोमा अरुप कुमार दे, एजिपिनि आफादगिरि कर्ण मोहन राय आरो इउपिपिएल बिजेपि एजिपिनि गोबां दैदेनगिरिफोरजों लोगोसे गोबां ओनसोलनि रायजो राजाफोरखौ बाहागो लानायखौ नुनो मोननाय जायो। हाबाफारियाव बाहागो लानानै बिथां आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्माया खौरांगिरिफोरनि सिगाङाव मा बाथ्रा फोरमायखो आबुङै मिथिनानै लानि फै। আজি ফকিৰাগ্ৰামত আমাৰ জনসভা আছিলে। প্ৰচণ্ড বৰষুণৰ মাজতো সকলো ৰাইজে মোৰ লগতে আকৌ এবাৰ মোদী চৰকাৰ নাছিলে। প্ৰায় আধা ঘণ্টা ধৰি বৰষুণৰ মাজত মোৰ কথা শুনিলে। ইয়ে প্ৰমাণ কৰিছে যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে আৰু ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক সাংসদ হিচাপে বিচাৰিছে। আজিৰ জনসভাই প্ৰমাণ কৰিলে যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী 3 লাখতকৈ বেছি ভোটত কোকৰাঝাৰ আসনৰ পৰা বিজয়ী হ'ব। সকলো দলে দাবী কৰিব পাৰে, কিন্তু কোনখন দলৰ আপোনালোকে 10,000 মানুহৰ এখন মিটিং দেখিছে আজিলৈ? দাবীটোতো কৰাত আপত্তি নাই। মানুহেতো চন্দ্ৰত যাবও দাবী কৰিছে, মংগল গ্ৰহত যাবও দাবী কৰিছে, মানুহেতো বিভিন্ন দাবী কৰে আৰু কৰি থাকিব। কিন্তু আজি নিৰ্বাচনৰ কেম্পেইন মই 22 মাৰ্চৰ পৰা আৰম্ভ কৰিছোঁ। 22 মাৰ্চৰ পৰা মই আহি 24 এপ্ৰিল পালোঁ। প্ৰতিদিনেই 4-5খন ৰাজহুৱা সভা, প্ৰতিদিনেই মই 50-60 হাজাৰ মানুহক লগ পাই আছোঁ। বিৰোধী পক্ষৰ কোন এখনো মিটিংটো মই টিভিত দেখা নাই। গতিকে দাবী কৰিলেতো নহ'ব, দাবীৰটো কিবা এটা আধাৰ থাকিব লাগিব। মাইনৰিটি মানুহখিনিয়ে লাহে লাহে বুজি উঠিছে যে বিজেপিৰ নীতি সংখ্যালঘু বিৰোধী নহয়। যদি বিজেপিৰ কথা বতৰা আমি ভাল কৰি বুজো, তেতিয়াহ'লে আমি বুজি পাম যে এইটো একাংশ মানুহৰ শোষণ নীতিৰ বিৰুদ্ধে। আমি সকলোকে লগত লৈ চলিব খোজোঁ। সেইকাৰণে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, যুৱক বহু সংখ্যক বিজেপিৰ মিটিঙত আহিছে। এইবাৰ কিছুৱে ভোট দিব, আগলৈ গৈ আৰু ভোট দিব। এইবাৰ হয়তো যিমান মিটিঙত আহিছে সিমান ভোট নিদিব। এইবাৰ যিমান মিটিঙত আহিছে তাৰ 50%ে ভোট দিব। আগলৈকে গৈ ভোট দিয়া সংখ্যাটো বাঢ়ি গৈ থাকিব। দাবী কৰাততো আপত্তি নাই। মই আগতে কৈছোঁ, দাবী কৰাত আপুনি কেনেকৈ বাধা দিব? গণতান্ত্ৰিক দেশ, এতিয়াতো বন্দুকো নচলে। গতিকে সকলোৱে দাবী কৰিব পাৰে। চক দৰং ওদালগুৰিত আমি 4 লাখ ভোটত জিকিলোঁ আৰু বিজেপিৰ মুখ্যমন্ত্ৰীয়ে পানীত ভিজিও ইউপিপিএলৰ হৈ প্ৰচাৰ চলায়ে আছে। ইয়াতকৈ আৰু উত্তৰ কি দিব লাগিব? বহুত চাইলেণ্ট ভোটাৰ আছে যোনে আমাক দিব। ধুবুৰীলৈকে কেম্পেইন কৰা নাই, পৰহিৰ মই যাম, তেতিয়া গম পাম। ষ্টাৰ কেম্পেইনাৰ প্ৰমোদ বড়োৱে আৰু পৰৱৰ্তী মোৰ লক্ষ্য যে আলফাৰ পৰেশ বৰুৱাকো আলোচনাৰ মাজলৈ আনিব লাগে। অসমখনক শান্তিৰ এটা দ্বীপলৈ পৰিৱৰ্তন কৰিব লাগে।
মোৰ এইটো আধৰুৱা কাম পৰৱৰ্তী সময়ত তাক সম্পূৰ্ণ কৰাৰ বাবে মই চেষ্টা কৰিম ফকিৰা গ্ৰামতো হ'ব লাগিব আজিতো মই ক'লোৱে যে গুৱাহাটীত হ'লে নহ'ব ফকিৰা গ্ৰামতো হ'ব লাগিব খালি ব্যৱসায়ীখিনিৰ ঘৰ মাটি নোযোৱাকৈ হ'ব লাগিব মই তেনেকৈ বিৰোধীৰ প্ৰভাৱ দেখা নাই কিন্তু দুই এটা চিটত বিৰোধীক পাইছোঁ নোপোৱা বুলি ক'লেতো ভুল কৰা হ'ব কৰিমগঞ্জত বিৰোধীক পাইছোঁ নগাঁৱত বিৰোধীক পাইছোঁ একেবাৰে বিৰোধী নোপোৱা বুলি ক'লে নহ'ব কৰিমগঞ্জ আৰু নগাঁও আসনত আমি যথেষ্ট বিৰোধীৰ প্ৰত্যাহ্বানৰো সন্মুখীন হৈছোঁ যোৰহাটত হোৱা নাই যোৰহাট আমাৰ নিজৰ চিট গতিকে যোৰহাট ধুনীয়াকৈ পাৰ হৈ গৈছে লোকৰ লগত IB-য়ে যথেষ্ট আলোচনা কৰি আছে আৰু তেওঁতো এতিয়া মুক্ত মনে আছে তেওঁতো এতিয়া কোনো কাৰাৰুদ্ধ হৈও থকা নাই তেওঁ খোলাখুলিকৈ আছে কিন্তু তেওঁৰ আলোচনাটো অকল অসম চৰকাৰে কৰিব নোৱাৰে তাত পশ্চিমবংগ চৰকাৰো ইনভলভ আছে দুখন প্ৰদেশ সেইটো অসমৰ অকল সমস্যা নহয় দুখন ৰাজ্যৰ সমস্যা সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে এইটো আলোচনা কৰিব লাগিব বিজেপিৰ মিটিঙত মহিলাসকলৰ যথেষ্ট অংশগ্ৰহণ দেখা গৈছে মহিলাৰটো আশীৰ্বাদ 100% আৰু মহিলাই এবাৰ বাধ্য কৰাই আছে ঘৰত পুৰুষক যে বিজেপিকে ভোট দিব লাগিব गोजोनथाव खौरां बाजास्पाइक गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया 27 मार्चनिफ्राय 30 एप्रिलसिम बिहुएन ईद धमाका अफार आरो एक्सचेन्ज मेलानि गोबां खाबुफोर होगासिनो दं दावहारु अट' एजेन्सिनिफ्राय बायगिरि बिथांमोना 7,999 राङावनो लवेस्ट डाउन पेमेन्ट होनानै बाजास्पाइक लानो हागोन दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमाव होबाय थानाय बिहुएन ईद धमाका अफार आरो एक्सचेन्ज मेलाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों बेफोर अफारफ्रानो जाबाय जेरै हेलमेट फ्रि 5 लिटार पेट्रल फ्रि आरो गासैबो मडेलनि एक्सचेन्ज खाबुआ एभेलेबल जागोन आरोबाव गुबुन मोनसे मोजां खाबुआ जादों 500 रां होग्रोनानै गोसोबादि बाइकखौ नोंथाङा आवगायना दोननो हागोन गोबां बाथ्रा मिथिबावनो थाखाय 60000399878822018193 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन